এয়া আমাৰ কইনা আৰু সকলোৱে চাই আছে কইনা ৰেডি হোৱা আৰু এয়া মই যাৰ চুলি তুলি একেবাৰে অৱস্থা নাই গাইজ তেনেকে আহিলো দিনৰ ভাত সাজ খাবলৈ আৰু একেবাৰে জাপ মাৰি গধূলিৰ পৰিৱেশটো দেখাইছো তে একেবাৰে মেকআপৰ বস্তুবোৰ ওলাই লৈ এয়া কৰিলো প্ৰথমটো মেকআপ আৰু তাৰে পিছত ভণ্টিক অলপমান টাচ আপ কৰি দিলো তাই নিজে মেকআপ কৰিছে এণ্ড তাৰ পিছত ওলাইলো মই তাই নিজে কৰাৰ বাবে লাজ কৰিছে মইতো কাণফুলি পিন্ধিবই পাহৰি গলো ৰ'ব 1 2 3 এয়া মই এটা চুটকেট পিন্ধি ল'লো কাণফুলিযোৰ আৰু এইজনী বা দেৰিকৈ অহা বাবে তাইক মই ৰেডি হোৱাৰ পিছত তাইক ওলাই দিছোঁ তাৰপিছত বাহিৰত আহি যে দেখো এয়া পৰিৱেশ নাচৰ গাইজ মইতো আৰু থাকিব পৰা নাই বাট কেনেদৰে নিজক কণ্ট্ৰল কৰিছোঁ নিজেহে জানো তাৰপিছত খালোঁ ভাত আৰু তাৰপিছত বহি মই ঠুমকাবোৰ লগাই আছোঁ আৰু সকলোকে চাই মেলি বাট মই উঠি যোৱা নাই গাইজ এইবাৰ ৰেকৰ্ড কৰি দিছোঁ ডান্স নকৰা এনেকৈ সময়খিনিও গ'ল আৰু কইনা গা ধুৱাইও আহি পালে আৰু এয়া আমাৰ ল'ৰাবোৰৰ ডান্স চাওঁ এয়া দৰা একেবাৰে ঢাকি ধৰিছে আৰু এইবোৰ স্প্ৰেবোৰ যে মাৰিছে নহয় মইতো দূৰতে এইবোৰৰ পৰা বাৰু দূৰৰ যুগ্ম জীৱনৰ কামনাৰে আজিৰ এই ভিডিঅ'টো শেষ কৰিছোঁ বাই বাই